এই মুহূৰ্তত ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আহিছে বিগ ব্ৰেকিং নিউজ। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। মেট্ৰিক উচ্চতৰ মাধ্যমিক ৰিজাল্টৰ চূড়ান্ত তাৰিখ ঘোষণা কৰা হৈছে। ইফালে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাক লৈ আহিছে গুৰুত্বপূৰ্ণ খবৰ। পুনৰ আহিছে এখন নতুন ৰুটিন। সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমেৰে উপস্থাপন কৰা হৈছে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ সকলোকে, আজিৰ ভিডিঅ'টোলৈ মই বিশ্বজিৎ বৰাই স্বাগতম জনাইছো। প্ৰথমে জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাক লৈ পুনৰ এখন ৰুটিন এতিয়া ভাইৰেল হৈ পৰিছে আৰু ইয়াত উল্লেখ কৰা হৈছে যে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ বাকী ৰোৱা পৰীক্ষাসমূহ 24 মে'ৰ পৰা অনুষ্ঠিত কৰা হ'ব। আৰু শেহতীয়াভাৱে অন্য এখন নটিচ ভাইৰেল হৈছিলে আৰু ইয়াত উল্লেখ কৰা হৈছে যে সকলো পৰীক্ষা বাতিল কৰা হ'ল, অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত কৰা নহয়। কিন্তু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ফালৰ পৰা কোনো ধৰণৰ এনেকুৱা ৰুটিন বা নটিফিকেশ্যন প্ৰকাশ কৰা হোৱা নাই। কোনো দুষ্ট চক্ৰই সামাজিক মাধ্যমত এই ৰুটিন প্ৰকাশ কৰিছে, কিন্তু শেহতীয়াভাৱে জানিব পৰা অনুসৰি হয়তো পৰীক্ষা বাতিল কৰা হ'ব পাৰে, কিন্তু এই মুহূৰ্তলৈকে কোনো ঘোষণা কৰা হোৱা নাই। ইপিনে মেট্ৰিক উচ্চতৰ মাধ্যমিক ৰিজাল্টক লৈ আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। পৰীক্ষাৰ ৰিজাল্ট মে' মাহৰ শেষৰ সপ্তাহত নিশ্চিতভাৱে ঘোষণা কৰিব আৰু এটা সম্ভাৱ্য তাৰিখ আহি পৰিছে। 26 মে'ত ঘোষণা কৰা হ'ব পাৰে পৰীক্ষাৰ ফলাফল। বিভিন্ন সংবাদ মাধ্যম ৱেবছাইটত এই তাৰিখ প্ৰকাশ কৰা হৈছে।